পোনপ্ৰথমে সকলোৱে নমস্কাৰ জনাইছোঁ। যিহেতু সমাগত বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ লগত সংগতি ৰাখি মই কিছু ৰাইজৰ মাজত বক্তব্য ৰাখিব বিচাৰিছোঁ আৰু অনুৰোধ কৰিব বিচাৰিছোঁ। যিহেতু আমি ৪৪ নং বিধানসভা সমষ্টিটো আমি নতুনকৈ পাবলৈ সক্ষম হৈছোঁ। একমাত্ৰ আমাৰ বিটিআৰৰ CM তথা UPPL দলৰ সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ তেখেতৰ বলিষ্ঠ নেতৃত্বত আমি এই নৱগঠিত গড়েশ্বৰ সমষ্টিটো পাবলৈ সক্ষম হৈছোঁ। তেখেতক আমি গড়েশ্বৰ ব্লক যুৱ শাখাৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু নিৰ্বাচনৰ বতৰ, আহি থকা ৯ এপ্ৰিলত যিহেতু বিধানসভা নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আমাৰ নৱগঠিত গড়েশ্বৰ সমষ্টিত UPPL দলৰ মনোনীত প্ৰাৰ্থী মাননীয় শ্ৰীযুত পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াই এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব। গতিকে তেখেতকো আমি গড়েশ্বৰ যুৱ শাখাৰ পৰা আমি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। লগতে আমি এইকেইদিন আমি গড়েশ্বৰ চুবুৰীসমূহত ঘূৰি গম পাইছোঁ, মানে সকলোৰে মুখে মুখে চৰ্চিত, এইবাৰ মানে আমাক স্থানীয় প্ৰাৰ্থী লাগে। এই হিচাপে যিহেতু আমাৰ পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়া যোৱা BTC নিৰ্বাচনত গড়েশ্বৰ সমষ্টিৰ পৰা দুবাৰৰ তেখেতে MCLA, এই MCLA হিচাপে তেখেতৰ যথেষ্ট অভিজ্ঞতা আছে আৰু আমাৰ গড়েশ্বৰ অঞ্চলবাসী ৰাইজৰ লগত তেখেতৰ যথেষ্ট মানে সম্পৰ্ক ভাল। সেয়ে তেখেতক পুনৰবাৰ তেখেতক সকলো জাতি জনগোষ্ঠীৰ পৰা তেখেতক আমাৰ এই গড়েশ্বৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে তেখেতকে মানে স্থানীয় বাসিন্দা হিচাপে সকলো ৰাইজে বিচৰাত আমি দেখিবলৈ পাইছোঁ। আৰু অনাগত দিনত আমাৰ UPPL দলৰ প্ৰাৰ্থী শ্ৰদ্ধাৰ পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াই বিপুল ভোটত মানে ব্যৱধানত জয়যুক্ত হ'ব বুলি আমি আশা কৰিছোঁ। যিহেতু আমাৰ কণ্টেষ্ট বা আমাৰ যিটো যুদ্ধ, ৰাজনীতিভাৱে যুদ্ধ আমাৰ BJPৰ লগতে হ'ব। যিহেতু BPFৰ এইবাৰ প্ৰাৰ্থী নাই, NDA দলৰ মনোনীত প্ৰাৰ্থী মোৰ অতিকৈ শ্ৰদ্ধাৰ ভিক্টৰ কুমাৰ দাস, তেখেতক প্ৰাৰ্থী হিচাপে NDAৰ পৰা প্ৰক্ষিপ্ত কৰিছে। গতিকে তেখেত যিহেতু আমাৰ স্থানীয় ব্যক্তি নহয়, সেই হিচাপে ৰাইজে মনোভূত নহয়। সেইকাৰণে আমাৰ মাননীয় শ্ৰদ্ধাৰ MCLA প্ৰাক্তন MCLA পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াকে সকলো ৰাইজে আঁকোৱালি লোৱাটো মই দেখিবলৈ পাইছোঁ। আৰু আমি এইকেইদিনত নৱগঠিত ৪৪ নং বিধানসভা সমষ্টিৰ অন্তৰ্গত 3টা ব্লক আছে। 3টা ব্লক আমাৰ গড়েশ্বৰ, নাগ্ৰিজুলি আৰু শুক্লাই চেৰফাং। এই শুক্লাই চেৰফাং বা নাগ্ৰিজুলি ব্লকত আমাৰ যিসকল ব্লকৰ বিষয়ববীয়াসকলে আছে, তেওঁলোকে দিনে নিশাই আমাৰ প্ৰাইমাৰী পৰ্যায়ত, বুথ পৰ্যায়ত তেওঁলোকে মানে যথেষ্ট দিনে নিশাই কষ্ট কৰি আহিছে আৰু ৰাইজে এই হিচাপে সঁহাৰি দিছে তেওঁলোকক। গতিকে আহি থকা দিনত 9 তাৰিখে সকলো ৰাইজকে অনুৰোধ কৰিছোঁ, যিহেতু আমাৰ স্থানীয় কেণ্ডিডেট পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াক যাতে বিপুল ভোটত জয় কৰি বিধানসভাত বিধায়ক হিচাপে নিৰ্বাচিত কৰে, তাকে মই অনুৰোধ জনাইছোঁ। যোৱা 5 বছৰত UPPLৰ চৰকাৰৰ দিনত যিহেতু আমি তামোলপুৰ জিলা নতুনকৈ পাইছোঁ, এই নতুনকৈ জিলা পোৱাত আমাৰ গড়েশ্বৰ সমষ্টিবাসী ৰাইজৰ যথেষ্ট উপকৃত হৈছে। কাৰণ আমি এই জিলাৰ যোগেদি আমি বিভিন্ন অফিচ আদালত পাবলৈ সক্ষম হৈছোঁ। যিহেতু আমাৰ আগতে SP অফিচটো মচলপুৰত আছিল, সেয়ে আমি গড়েশ্বৰ নিচেই ওচৰত তামোলপুৰত পাবলৈ সক্ষম হৈছোঁ। DC অফিচটো আমি তামোলপুৰতে পাবলৈ সক্ষম হৈছোঁ তেখেতৰ নেতৃত্বত। গতিকে এই হিচাপে আমি UPPL দলৰ কেণ্ডিডেট আমাৰ পবিত্ৰ কুমাৰ বড়োক ৰাইজে বিচাৰিছে, তেখেতৰ ডেভেলপমেণ্টে দেখি। গতিকে আহি থকা দিনত সকলো ৰাইজে আমাৰ UPPL দলৰ মনোনীত প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াক বিপুল ভোটত জয় কৰাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ।